হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আশা কৰোঁ নিশ্চয় সকলো ভালেই আছে আৰু আমাৰো বহুত বেছিয়ে ভাল। মানে ঘৰতে বিয়া যেতিয়া মনটো এনেও ফূৰ্তি লাগিয়ে থাকিব। আৰু এয়া আছিলে দাদাৰ বিয়াৰ জোৰোণৰ দিনা আমি সকলো যেতিয়া ওলাই গৈ ৰেডি হৈছিলোঁ তেতিয়া আৰু আমাৰ জীয়েক চাওকচোন ইমান মৰম লগাজনী হৈ ওলাইছে। আৰু এয়া খুৰীহঁত মাহী মা সকলো আৰু এয়া জোৰোণলৈ যোৱাৰ আগত কৰা নিয়মসমূহ বহুত ভাল লাগে নিয়মবিলাক দেখিলে। আৰু খুৰীহঁতে ইমান ধুনীয়াকৈ নিয়মবিলাক কৰিছে, বিভিন্ন ধৰণৰ ফূৰ্তি কৰিছে, ভাল লাগিছে বহুত। আৰু এয়া আমি ফাইনেলি যাবলৈ ওলালোঁ আৰু আমাৰ সুন্দৰ কেইগৰাকীক অকণমান দেখাই দিলোঁ। ইমান ধুনীয়াকৈ গোটেইকেইজনীক সাজি কাচি ওলাইছে। আৰু সিহঁতক মই ফটো উঠাম বুলি কৈলোঁ, এটা ভিডিঅ' ক্লিপ লৈ লৈছোঁ আৰু আমি এয়া আৰু গাড়ীত গোটেইকেইজনী বহি ল'লোঁ আৰু সকলোৱে এয়া বহিছে আৰু গোটেইখিনি মানুহ। আৰু এয়া আমাৰ বৌ ৰিংকি আৰু আমি গোটেইকেইজনী বহি ল'লোঁ। সিহঁতক মাত দিছোঁ, এবাৰ দেখাই দিছোঁ। আৰু গোটেইকেইজনী আমি যিহেতু একেলগে ওলাইছোঁ তাকে বোলে এবাৰ দেখাই দিওঁ। আৰু আমাৰ দৰাক চাওকচোন ফোন কৰি, আৰু আমাৰ এয়া জীয়েক চাওকচোন কান্দি কান্দি গৈছিলে, পাপা পাপা চাই গোটেই বাটটো তাই মামীয়েকৰ ঘৰ পালেগৈ। আৰু এয়া আমি আহিলৈ কইনা ঘৰ পালোঁহি, যিহেতু কইনা ঘৰ ওচৰতে, বেছি দূৰ নহয়, বেছি সময়ো নালাগিলে। আৰু এই আহিলৈ কইনা ঘৰত আহি পোৱাৰ পিছত কৰা নিয়মসমূহ আৰু চাওক এই আমাৰ টিকলু যদি কেনেকৈ গৈছে, মোৰ হাতত ধৰি ধৰি গৈছে চাওকচোন, তাইক ইমান মৰম লাগিছে। তাৰপিছতে আমি ফাইনেলি কইনা ঘৰ পোৱাহি পিছত আৰু এই আৰু আমাৰ বৌক উলিয়াই আনিছে সমাজৰ মাজলৈ জোৰোণ দিবৰ বাবে। আৰু বেচেৰীজনী কান্দি কান্দি ইমান দুখ লাগিছে। চবেই কইনা কান্দা দেখি আমি চবেই কান্দি কান্দি এজনী এজনীকৈ গোটেইকেইজনী কান্দা ওলাই। আৰু এইখিনি হৈছে কইনাৰ মূৰত তেল দিয়া পিছত এয়া সেন্দুৰ দিয়া সময়। এইখিনি সময় যে কিমান বেছি দুখ লগা। আৰু যেতিয়া কইনা কান্দি দিলে ইমান, কইনাৰ লগতে আমি গোটেইকেইজনীয়ে এজনীয়ে বৌয়ে কান্দিলে, তাৰপিছত বৌক দেখি ময়ো কান্দিলোঁ। তেনেকৈ কান্দাৰ পিছত আমাৰ মোক কি কৈছে শুনকচোন। হয় নেকি? হ'ব দে আৰু নাকান্দিব। আৰু আমাৰ দৰাই কইনালৈ বুলি পঠোৱা এটা মৰমৰ উপহাৰ। দৰাইনো কি উপহাৰ দিলে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিলে গম পাব। ইমান দিনৰ সিহঁতৰ 9 বছৰ ভালপোৱা ছাকচেছ হোৱাৰ পিছত কইনালৈ মৰমত দিয়া উপহাৰটি। আৰু এয়া আমাৰ এখেতৰ উৎপাত চাওকচোন, শুলে শুই উঠি তাইৰ উৎপাত চাওক। তাৰপিছত আমি আইতাকৰ লগত নাছিলে, তাৰপিছত মাকৰ লগত নাচি চাই আছে, জঁপিয়াই আছে। আৰু এয়া আমাৰ কইনা, খুৰীহঁতে যে আমাৰ কইনাক মোবাইলটোত খুৰীহঁতে চুমা এটা খাব দিলে। যিহেতু দাদাই মৰমত এটা মোবাইল উপহাৰ হিচাপে দি পঠাইছিলে আৰু খুৰীহঁতে তাকে জোকাই আছে যে ইমান মৰমত উপহাৰটো দিছে তোমাক, তুমি চুমা এটা খাব লাগিব। আৰু বৌয়েও ধুনীয়াকৈ লাজকৈ চুমা এটা খালে। খোৱাৰ পিছত এয়া লাহে লাহে আমাৰ জীয়েক চাওকচোন, মাকৰ কোচৰ পৰা নতুন মামীৰ কোচত পালেগৈ। আৰু আমাৰ ইহঁতকেইটাক চাওক, তাৰ পৰা ফটো প'জ দি আছে ইমান দূৰৰ পৰা। আকৌ আৰু গোটেই জোৰোণ পিন্ধাই হোৱাৰ পিছত এয়া হৈছে কাপোৰ মাইনাবোৰ হৈ গ'লে পিন্ধোৱাৰ নিজে পিন্ধিব নিয়মখিনি নাজানে। কৰিছে। যিহেতু মঞ্চত পিন্ধাই আহিব লাগে, সকলোৱে পিন্ধাই কৰি লৈ কইনাক সমাজৰ মাজত সেৱা কৰাবলৈ অনা হ'ব। আৰু আমাৰ জীয়েক চাওক, নতুন মামীৰ পৰা গিফ্ট পোৱাৰ পিছত তাই গিফ্টটো কেনেদৰে লৈছে। আৰু সকলোৱে গিফ্ট পোৱাৰ পিছত আমাৰ চবৰে উৎপাতবিলাক চাবচোন মামীয়ে আপোনালোকে, দিয়া গিফ্ট কি ধৰিয়ে ফূৰ্তি আছে, চবৰে ধৰিয়ে গিফ্টটো পায়। আছে। চবৰে নামবিলাক দেখাই দিছে দেই, চাব আপোনালোকে। পালা কাহিমে মাইনা তোৰ নামটো দেখা, নাম দেখা। মুনু, চুনু দেখা ওলাইছে চুনু। আমাৰ জীয়েক চাওক, এবাৰ মামাকক মৰম কৰাত লাগিলে তাই। আকৌ ইমান বেছি ভাল পায় যে তাক তাই। আৰু এয়া আমাৰ উৎপাত চাওকচোন, নাচি আছোঁ কইনা ঘৰত জোৰোণ দিব গৈও ইমান বেছি যে নাচিছোঁ আমি সেইদিনাখন। সঁচাকৈ ঘৰত বিয়া হ'লে বহুত বেছি ফূৰ্তি কৰা যায়। আৰু এয়া নাচি কৰি লৈ আমি খাবলৈ গ'লোঁ, এয়া খাই আছোঁ। খাই কৰি উঠাৰ পিছত আমাৰ দেহাৰ আকৌ সেইদিনাখন এক্সাম আছিলে। আৰু এক্সাম দি অহাৰ পিছত তাক দেখি আমাৰ আকৌ উৎপাত বেছিয়ে বাঢ়ি গ'ল। আৰু সিও আমাক দি উৎপাতটো চাওকচোন, তাই উৎপাত কৰি কৰি আহি ভিতৰলৈ গ'ল। আৰু সি যোৱাৰ পিছত আমাৰ আকৌ নাচ ষ্টাৰ্ট হৈ গ'ল। আমাৰ মুনু আৰু মোৰ উৎপাতটো অকণমান জোখতকৈ বেছিয়ে হয়। আমাৰ দুজনী উৎপাত দেখিলে আকৌ মাইনালৈ উৎপাত লাগিয়ে যায়। আৰু যিহেতু নিয়ম আছে যে কইনাৰ ঘৰৰ ফালৰ পৰা দৰালৈ বুলি উপহাৰ পঠিয়াই দিয়া হয়, মানে দৰাৰ পোচাকযোৰ। আৰু এয়া বৌয়ে দাদালৈ বুলি
উপহাৰ পঠাইছে আৰু আকৌ পেহীহঁতে সকলোৱে মিলি বৌক জোকাইছে, কিবা কিবি কুৱেশ্যন কৰিছে আৰু বৌও লাজকৈ উত্তৰবিলাক দি গৈ আছে। আৰু চাওকচোন কেনেকুৱা যে কুৱেশ্যনবিলাক সোধে, বহুত জমনি হয় দেই, কিছুমান মুহূৰ্ত বহুত ভাল লাগে। আৰু জোৰোণ দি খাই কৰি লৈ কিবা কিবি নিয়ম থাকে, সেই নিয়মখন কৰিছে। নিয়ম কৰাৰ পিছত সকলো তো বৌহঁতক ঘৰ গাঁৱতেই হয়, গতিকে সকলো চিনাকি আৰু তেওঁলোকৰ জমনিবিলাক চাওকচোন। মই যে ভিডিঅ' ক্লিপটো নোলোৱাকৈ নোৱাৰিলোঁ, এনেকুৱা ফূৰ্তি কৰিছে গোটেইকেইজনে, ইমান জমনি কৰিছে, বহুত ভাল লাগিলে। সেইটো কাৰণে এই সুন্দৰ সময়খিনি ধৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ মই। আৰু এয়া আৰু আমি লাহে ওলাই আহিলোঁ, ঘৰৰ অভিমুখে যাত্ৰা। আৰু কাইলৈ আছে বিয়া, কাইলৈতো আৰু বেছি ফূৰ্তি হ'ব। আৰু আজি আমি ইমান বেছি ফূৰ্তি কৰিছোঁ যে কাইলৈ আৰু বেছি ফূৰ্তি কৰিম। আপোনালোকে ভিডিঅ'সমূহ চাই থাকিব, চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'বিলাকত অকণমান বেছি উৎসাহ পাওঁ, তেতিয়াহ'লে আনটো দিবলৈ আৰু বেছি ভাল লাগে, মনটো বেছি আৰু উৎসাহিত হৈ পৰোঁ। গতিকে আপোনালোকে ছাপোৰ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু বেছি ভাল লাগিব। আৰু তেতিয়াহ'লে আমি গাড়ীত উঠিলোঁ, গাড়ীত উঠিয়ে পালোহি আৰু বেছি দূৰ নহয় যে, সেইটো কাৰণে সোনকালে পাই গ'লোহি। আৰু আহি দৰাক মান্তি চাওঁ বুলি আহিলোঁ আৰু ঘৰত গৈ ৰেষ্ট কৰিম। এয়া হৈছে ৰাতিৰ দৃশ্য। কইনাই দৰাক কি বুলি নিমন্ত্ৰণ দিলে, সেইখনৰ নিমন্ত্ৰণ পত্ৰখন দেখালে। তাৰপিছত নেক্সট বিয়া ভিডিঅ'ত লগ পাই